আজি গোটেইবোৰৰে প্লেনিং হ'ল আগ্ৰা যোৱা তাজমহল চাবৰ কাৰণে পাপাহঁত মাহীহঁত আমি নাযাওঁ বাৰু আমি ৰিচেণ্টলি গৈ পেলাই আহিলোঁ যিহেতু গোটেইবোৰকে বিদায় দি পেলাই এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ ব্ৰেকফাষ্ট কৰি ল'লোঁ আইৰাকো কৰাই পেলাই আমি দুটাই আকৌ শুই পৰিছিলোঁ তাৰপিছত উঠি লাঞ্চটোও ৰেডি কৰিলোঁ আৰু লাঞ্চ মই আজি একদম চিম্পলকৈ বনাইছিলোঁ ভাজি দালি খাই পেলাই এখন মুভি চালোঁ এতিয়া আহিছোঁ ডিনাৰ ৰেডি কৰিব ইপিনে পাপাহঁত আহি পাব লগা হৈছে আৰু এয়া মোৰ কাম কাৰণ মই লাহে লাহে কাম কৰিবই নোৱাৰোঁ মই চব কাম ইমান জল্দি কৰোঁ মাজে মাজে এনেকৈ পালেক উৰি যায় একো নাই বাৰু কিন্তু সময়ত গোটেইখিনি মোৰ হৈ গৈছে মানুহজনো আছে যিহেতু পুৰা হেল্প কৰে মানুহজনে মোক গোটেইখিনি আমি দুটাই মিলি পেলাই ধুনীয়াকৈ কৰিছোঁ চবে আৰামছে ভাতটো খালে এতিয়া আমি কেইটা অকণমান ওলাই আহিছোঁ কাৰণ মাহীহঁতৰ বেলেগ এঠাইৰ আজি আৰু প্লেনিং আছে আমি কাইলৈ ইভিনিং লগ পাম বাৰু আজি সিহঁতে যাবগৈ যোৱাৰ আগতে ভাবিলোঁ দুজনীকে আমাৰ ওচৰৰে মাৰ্কেটটো দেখুৱাই লৈ আহোঁ সিহঁতে আহি পেলাই বিৰাট বেছি ভাল পাইছে তাৰপিছত আমি ঘৰ আহি গ'লোঁ সিহঁতেও গ'লগৈ তে আজিলৈ ইমানেই আছে